নমস্কাৰ আজি কলিজাৰ টিফিনৰ পৰা আৰম্ভ কৰিছোঁ কলিজা আজি টিফিনত বোলে 10 নিয়ে সেইকাৰণে 0 এটা 1 এটা আৰু স্মাইলি এয়া বনাই দিলোঁ কলিজাৰ এক্সাম আছে এয়া এক্সামলৈ ওলালে বেয়াও লাগিছে এবাৰ তিনচুকীয়া স্কুলৰ শৈশৱত এবাৰ লাষ্ট এইটো পৰীক্ষা কাৰণ আমি ইয়াৰ পৰা যামগৈ সেইটো কাৰণে বিৰাট বেয়া লাগিছে এয়া স্কুললৈ ওলাই যোৱাৰ পাছত মই এক কাপ লাল চাহ খাই ল'লোঁ মায়ে বনাই দিয়া পকা মিঠৈ আৰু চুজি লাডু তাৰপিছতে এয়া খাই মই যোগাৰ কৰি ল'লোঁ অকণমান জাম বনাবলৈ এয়া প্লাম অলপ ধুই লৈছোঁ এয়া কলিজা আহি পাই গ'লহি কলিজাই আকৌ ক'লে বোলে বতৰ ডাৱৰীয়া মামা আজি চাওমিন খাম এয়া চাওমিন খাই ল'লে খোৱাৰ পাছত আকৌ মোক বোলে অলপ কামত হেল্প কৰি দিব এয়া দেখিছেনে কাঁহী বাতি ধোৱাত বিজি আৰু বতৰটো ডাৱৰীয়া যিহেতু ভাতটো ইমান খাব মন নাযায় কলিজাও নাখায় বুলি কোৱাৰ কাৰণে ময়ো মোলে বনাই ল'লোঁ দাল পাৰঠা কাবেলি বুটৰ ঘুগুনি আৰু দৈৰ লগত মই দাল পাৰঠা খাই বিৰাট ভাল পাওঁ তেতিয়াহ'লে আজিলৈ বাই বাই